আৰু ইয়াতে এটা ধুনীয়া বগৰী গছো আছে দেই। তো মোৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। যোৱা ৩-৪টা ভিডিঅ'ত মোক চাই আছে ঠিকেই, কিন্তু আপোনালোকে নাজানে মই কোন হয়, কি কথা, মোৰ নিজৰ পৰিচয়ে দিয়া নাই। তো আজি মই দুই এটা কথা ক'বলৈ বিচাৰিম আপোনাক যে মোৰ নাম হ'ল বিট্টু চাহা আৰু মোৰ চেনেলটোৰ নাম হ'ল বিট্টু চাহা ব্লগ। তো মই থাকোঁ গুৱাহাটীতে থাকোঁ আৰু আপোনালোকক দেখাব চেষ্টা কৰোঁ গুৱাহাটীত যিমান ফুৰিব লগা ঠাই আছে, ক'ত কোন জেগাত কেনেকৈ যাব লাগে। কিন্তু আজি মই গুৱাহাটীত নাই, আজি মই আছোঁ আমাৰ নিজৰ ঘৰ খৈৰাবাৰী। তো খৈৰাবাৰীত আহিছোঁ যেতিয়া মই ভাবিলোঁ যে আমাৰ খৈৰাবাৰীত এখন ধুনীয়া পাৰ্ক আছে। তো পাৰ্কটো আপোনাক দেখাই দিওঁ একবাৰ যে কেনেকুৱা কি পাৰ্ক। আপোনালোকে কেতিয়াবা সময় পালে আহিব এই পাৰ্কত। আৰু এইটো হ'ল আমাৰ খৈৰাবাৰী ব্লক চকৰ পৰা ঝাৰগাঁও যোৱা ৰাস্তা। তো আপুনি যদি সেইটো চাইডৰ পৰা আহে, খৈৰাবাৰী চকৰ পৰা এইটো ৰাস্তা আহে, খৈৰাবাৰী চক হৈ এনেকৈ আপুনি যাব পাৰিব ঝাৰগাঁও। আৰু ইয়াতে অলপমান আহিলে ইয়াতে আপুনি দেখা পাব এখন গাৰ্লছ স্কুল। তো গাৰ্লছ স্কুল লগতে এখন ফিল্ড আছে আৰু ফিল্ডৰ দি এনেকৈ ৰাস্তা এটা সোমাই যায় লেফ্ট চাইডে। এইটো ৰাস্তা দি আপুনি অলপমান গ'লে পাব পাৰ্কৰ ৰাস্তা। তো এতিয়া মই পাৰ্কলৈ গৈ আছোঁ আৰু গৈ কিনে আপোনাক দেখাই আছোঁ তাৰপিছত। তো ফাইনেলি মই আহি গ'লোঁ আমাৰ খৈৰাবাৰী পাৰ্কত। এতিয়া আমি এইটো গেট আছে, গেটেদি সোমাম। এইটোৱে হ'ল খৈৰাবাৰী পাৰ্কৰ গেট। আৰু গৈ কিনে আপুনি সোমায়ে দেখা পায় ইমান ধুনীয়া এটা ইয়াৰ নাজাৰা। ফাইনেলি মই আহি পালোঁ আমাৰ খৈৰাবাৰী পাৰ্ক। এনেকৈ যদি গৈ থাকে আপুনি, এইটো পাৰ্কৰ ৰাস্তা হয়। ইয়াত এখন ফাদাৰ অফ বড়োফা এখন ষ্টেচু আছে, মই ধুনীয়াকৈ দেখাই দিম আপোনাক। চাওক, উপেন্দ্ৰ নাথ ব্ৰহ্ম, এইটো হ'ল ফাদাৰ অফ বড়োছ। তো পাৰ্কত সোমাই আহি চালোঁ এখন ষ্টেচু। এনেকৈ ৰাইট চাইডেও যাম এতিয়া মই, আৰু এইটো চাইডে যাম। এইটো চাইডে যাওঁ, প্ৰথমত দেখাই দিওঁ আৰু তাৰপিছত যাম ৰাইট চাইড। যিমান পাৰোঁ গৈ থাকোঁ আৰু আপোনালোকক চাৰিওফালে মই দেখাই দিম পাৰ্কৰ এই ধুনীয়া দৃশ্য। বেছি ডাঙৰ নহয় পাৰ্কখন, ডাঙৰ নহ'লেও বহুত ভাল লাগে এইখন পাৰ্কত আহি। পিচফুল লাগিছে ইয়াত অহাৰ পিছত। মই আগতো আহিছোঁ কেইবাৰমান, আৰু এইবাৰলৈ মোৰ 3বাৰমান হ'ব। কিন্তু আগত এনেকৈ ভিডিঅ' কৰিম বা সেনেকুৱা কোনো প্লেনিং নাছিলে। আপোনালোকে যদি আহে আহিব পাৰে, কোনো টিকেট চিষ্টেম নহয় ইয়াত, বিনা পইচাতে সোমাব পাৰে। আৰু আহি কিনে আপোনালোকৰ ধুনীয়া টাইম স্পেণ্ড কৰক। আৰু গৰমৰ দিনততো খুবেই ভাল লাগে। গৰম বুলি নহয়, 12 মাহে ভাল লাগে ইয়াত। এইটো চাওক, মই এইটো ধুনীয়াকৈ ৰাস্তাটো দেখাই দিছোঁ। তো মই সোমাই আহিলোঁ ভিতৰত। এয়া চাওক কিমান ধুনীয়া নাজাৰা। এনেকুৱা পিচফুল জেগা আপুনি খুব কমেই পাব। আৰু তো মই এইখনৰ ভিতৰত সোমাই আহিলোঁ, আৰু ইয়াত এটা ষ্টেচু আছে, ইমান ধুনীয়া ডাঙৰ ষ্টেচু। তো মই আছোঁ এতিয়া ষ্টেচুৰ ওচৰত, আৰু এইফালে হ'ল গেট। আৰু এইফালে পৰাও যদি আপুনি চাৰিওফালে পাৰ্কত যাই পিনে ৰাস্তা আছে, ধুনীয়া ধুনীয়া ৰাস্তা। এনেকৈ আপুনি খোজকাঢ়ি আহিব পাৰে। আৰু এইপিনে যদি যায় আপুনি, এইপিনে এনেকৈ 4টা ৰাউণ্ড ঘূৰিব পাৰে ইয়াত। মই আপোনাক আগলৈ গৈ দেখাই দি আছোঁ। ইয়াত বৰষুণ আহিছিলে চাগে, পানী চানী অলপ আছে ইয়াত। তো এইটো বহুত দীঘল এটা ষ্টেচু হয় বড়ো সম্প্ৰদায়ৰ। আৰু এইপিনে মই এতিয়া যাম, গৈ কিনে আপোনাক দেখাই আছোঁ তাত কি কি আছে। আৰু তো এতিয়া আহিলোঁ পাৰ্কৰ বেলেগ এটা ছাইডত। তাত কিবা এটা ঝুলনা আছে, অলপ ঝুলো তাত এতিয়া আছে নে নাই, বা আগততো আছিলে, এতিয়া বা আছে নে নাই নাজানো মই সেইবিলাক। আৰু এইটো চাইডে আছে এটা কালবাৰ। মই এতিয়া গৈছোঁ কালবাৰটো পাৰ হৈয়ে ঝুলনাৰ আইটেম আছে তাত। চাওক ইমান ধুনীয়া ৰাস্তা, জংঘল হৈ গৈছে পুৰা। মই আহি গ'লোঁ ঝুলনাত, কিন্তু ঝুলনাত আহি কিনে চাওঁ মানুহে নাই ইয়াত। মানুহ নাই, আৰু ঝুলনাৰ যোনটো পিৰি, এই পিৰিটো নাই। তো অলপ টাইম জুলি চাওঁ কেনেকুৱা লাগে। তো জুলি আছোঁ ঝুলনাত, মানুহ ইমান বেছি নাই। আৰু আপোনালোকক মই যিমানটো পাৰিলোঁ চেষ্টা কৰিলোঁ দেখুৱাৰ, মানুহ কম আছে ইয়াত। আৰু আপোনালোকে যদি আহে, আৰু মইতো প্ৰথমত দেখাই দিলোঁ কেনেকৈ আহিব লাগে, আপোনালোকে আহক। যদি আপুনি খৈৰাবাৰী ছাইডৰ পৰা চাই আছে এই ভিডিঅ'টো, তেতিয়াহ'লে আপোনাৰ কাৰণে সুবিধা হ'ব। তো
আমি জুলনাত জোলা হৈ গ'ল। জুলনাত জুলি কিনে ইয়াত আহি চালো এখন ধুনীয়া পুখুৰী আছে। চাওক কিমান, পুখুৰীখন বহুত ডাঙৰ। মাছ আছে কি নাই নাজানো সেইটো, কিন্তু ইয়াত গা ধুবলৈ ভাল লাগিব, কিন্তু দোৱা আছে চাগে বহুত। পুখুৰীখন কিন্তু বহুত ধুনীয়া ইয়াত। ইয়াত বৰষুণ চৰষুণ আহিলে যাতে মানুহে থাকিব পাৰে, এখন ঘৰো বনাই ৰাখিছে ধুনীয়া। আৰু এইটোৱে হ'ল সেই কালবাৰ, আৰু ইয়াতে বাচ্চাবিলাকে খেলে এনেকে। আৰু এতিয়া কালবাৰটো এনেকে পাৰ হৈ কিনে যাব লাগিব মেইন পাৰ্কত। এইটো পাৰ্কৰ পৰা অলপ হেৰিকে দিছে আৰু ইয়াৰ পৰা কিবা এটা চাউণ্ড পাই আছো। এইখন চুইচ গেট এখন আছে, মই আপোনাক দেখাই দিম অলপ পিছত চুইচ গেটখন। আৰু এনেকে এতিয়া আমি সোমাই কিনে গেটৰ পৰা লেফ্ট চাইডে আহিলো। লেফ্ট চাইডে বা কি আছে, লেফ্ট চাইডৰখন অকণমান দেখাই। ইয়াত পৰুৱা এইবোৰ বহুত আছে দেই। এতিয়া বাৰিষাৰ দিনত অলপ জংঘলটো বেছি হৈ যায় ইয়াত। বাৰিষা আহিলেই জংঘলটো বাঢ়ি যায় অলপ। মেইনটেনেঞ্চ এনেকৈ কৰা হোৱা নাই চাগে, মেইনটেনেঞ্চ কৰিলে অলপ কমিলে হয় জংঘলটো। আৰু এইপিনে বাঁহৰ হেৰি আছে চাওক। অলপ আমি সেইটো চাইডে যাওঁ এতিয়া। তো এইটোৱে সেই আমাৰ খৈৰাবাৰীত থকা চুইচ গেট। মই ভাবিলোঁ পাৰ্কত যেতিয়া আহিছোঁ, পাৰ্কতো লগতে লাগি আছে, তো আপোনালোক এবাৰ দেখাই দিওঁ চুইচ গেটখন। এইটো হ'ল আপোনাৰ নদী, এইটো নদী, তাত আছে আপোনাৰ ব্ৰিজ, আৰু ব্ৰিজৰ অলপমান দূৰতে আছে এইটো আপোনাৰ চুইচ গেট। এতিয়া বৰ্তমান 2টা কেনেল খোলা আছে ইয়াত, টোটেল 5খন কেনেল হয় ইয়াত। 5খনৰ এতিয়া পানী বেছি নাই যিহেতু এইখন 2টাই খোলা। আৰু ইয়াত যেতিয়া পানী বেছি হৈ যায় তেতিয়া কেনেল আপোনাৰ গোটেইবিলাক খুলি দিয়ে তেতিয়া আৰু বেছি ভাল লাগে। দেখালো আপোনাক। এতিয়া মই আহি গ'লো বেক টু পাৰ্কত। আৰু ইয়াতে এটা ধুনীয়া বগৰী গছো আছে দেই। এতিয়াতো বগৰী লগা নাই, যেতিয়া লাগিব তেতিয়া বহুত পাৰ্কৰ অহা মানুহখিনিৰ কাৰণে বগৰী ফ্ৰী আৰু এইটো হ'ল কালবাৰ এটা আছে ইয়াত ধুনীয়া। কালবাৰটো মই অলপ আগতে এইটো কালবাৰ পাৰ হৈয়ে আহিছিলোঁ। কালবাৰটো দেখাই দিছোঁ আপোনাক একবাৰ। আৰু এনেকৈ যেনেকৈ আমি সোমাই আহিলোঁ অলপ আগত, এনেকৈ আকৌ যাব লাগিব ওলাই। তো এইটো হ'ল কালবাৰ। আৰু ইয়াৰ পৰা চাওক ষ্টেচুটো ইমান ধুনীয়া লাগি আছে ইয়াৰ পৰা। তো পাৰ্কৰ চাৰিওপিনে এনেকৈ ঘূৰি আহি মই আমাৰ পাৰ্টনাৰ কেইটামানক লগ পালোঁ। সিহঁতে ইয়াত ৰখি আছে গছৰ তলত। ইয়াতো মই আগতো আহিছোঁ আৰু এতিয়া পাৰ্টনাৰবোৰক লগ পালোঁ। তো কেনেকুৱা লাগিছে আহি দাদা? ভালেই লাগিছে। ক'ৰ পৰা আহিছে আপোনালোকে? খৈৰাবাৰীৰে। মই এইখিনিৰে হয়। মই আগতো বহুতবাৰ আহিছোঁ। এইখন পাৰ্কত আহিলে বহুত এটা ভাল লাগে। আপুনি ক'ৰ পৰা আহিছে দাদা? মই টংলাৰ পৰা আহিছোঁ। টংলাৰ পৰা নেকি? মানে টংলাতে থাকে? নাই ঠিকে। এইটোৱে আছিলে খৈৰাবাৰী পাৰ্ক। মই আপোনালোক দেখালোঁ খৈৰাবাৰী পাৰ্ক আজি। আৰু আপোনালোকে এই ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আৰু যদি খৈৰাবাৰী পাৰ্কত আহিম বুলি বিচাৰে তেতিয়াহ'লে মইতো আপোনালোকক কৈয়ে দিছোঁ ভিডিঅ'ৰ প্ৰথমত যে কেনেকৈ আহিব লাগে। আপোনালোকে আহক, চাওক। আৰু ইয়াত টিকেট কাটিব নালাগে, সম্পূৰ্ণ ফ্ৰী হয় এইখন পাৰ্কত। আৰু এই ভিডিঅ'টো যদি ভাল পালে কমেণ্ট কৰি জনাব মোক। মই আৰু এনেকুৱা টাইপৰ পাৰ্ক হওক কিবা হওক দেখাব চেষ্টা কৰিম। আৰু মোৰ চেনেলত যদি আপোনালোকে নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু লাইক যে আছে লাইক বাটনটো, সেইটো এবাৰ ক্লিক কৰি দিব। তো আজিৰ কাৰণে ইমানে। বাই বাই।